বাল্যেশ্বৰ মন্দিৰ গৈছে বিয়া পাতিছে এই বাক্সাৰী পূজা হৈছে মন্দিৰত মানে বাল্যেশ্বৰ মন্দিৰত মানে বিয়াও পাতিব পাৰিছে মানে বিয়া হৈছে মেলাৰ যথেষ্ট ধুনীয়াকৈ পৰিৱেশটো কি ধুনীয়া এটা পৰিৱেশ কিন্তু বহুত মানুহ আহিছে আৰু বিয়াৰ মানুহো আছে মন্দিৰতো মানুহ আছে মানে মই পাৰা আৰু কোমৰা বলি দিব আহিছিলোঁ পাৰা মানে মোৰ কাৰণে বলি দিওঁ আৰু কোমৰাটো মানে লোকৰ কাৰণে সহজ বুলি মানুহ গ'লে আপোনালোকক গাছ দেখি আছোঁ বিয়াও দেখি আছোঁ পৰিৱেশ আৰু মানে মন্দিৰৰ মানুহ কিমান আছে দেখি আছোঁ মানে বিয়াৰ মানুহ আহি হ'ব আপোনালোকৰ চাওঁ নাজাৰা কি ধুনীয়া এটা নাজাৰা আৰু এইবিলাক চব মন্দিৰৰ মানুহ হয় কিছুমান গাছ কি মজা আৰু এইটো মন্দিৰ হয় বাল্যেশ্বৰ মন্দিৰ কি ধুনীয়া পৰিৱেশ আৰু গাছ কি আল্টিমেট গাছ বহুত ভাল লাগে আৰু এইটো মানে বিয়াৰ কাৰণে বিয়া হ'ব বক্সিৰে কি মজা আৰু গাছ মন্দিৰ হয় বহুত মানুহ আহিছে আৰু শনিবাৰে বহুত মানুহ হয় আৰু ভাল লাগে আৰু গাছ মানে কিমান মানুহ আহিছে আৰু আল্টিমেট গাছ পাৰা মানে হাতত লৈ আছে পাৰা মানে বলি দিয়া যাব আৰু মানে মা কোমৰাটো লৈ আছে এইটো কাউমৰা বুলি কওঁ আমি আৰু আছোঁ আৰু বলি ইয়াতো মানে বলি দিয়া হয় আৰু এইটোত মানুহবিলাক আহিছে ধুনীয়া আৰু ভাল লাগে আৰু চাই পেলাই ধুনীয়া পৰিৱেশত অলপ মানুহবিলাক আহিছে ছাগল লৈছে কোনোবাই দিব কোনোবাই বলি দিব কোনোবা পাৰা সেনে চববিলাক এখন গাড়ী আৰু কোনোবাই ল'ৰাটো হৈছে গাড়ী পূজা কৰিব আৰু অনফাই নেকি দুখন না কি হয় আৰু পূজা কৰিছে গাড়ীখনক বহুত আল্টিমেট বহুত ভাল লাগে আৰু গাছ বহুত মজা আৰু কি ক'ব আৰু গাছ বহুত ভাল লাগিছে আৰু গাছ আল্টিমেট আৰু বহুত মজা আৰু গাছ কি ক'ব বামুণ দুটা পূজা কৰিছে এটাই পূজা কৰিছে এটা কান্তিলিঙাটো বজাই আছে আৰু গাছ পূজা মন্ত্ৰ বলি আছে আৰু ini akan biari খালত মানে পানীত মানে মাছ আছে আৰু আধা দিছিলোঁ আৰু কি ধুনীয়াকৈ মাছবিলাক আহে আৰু বহুত ভাল লাগিছে আৰু মাছবোৰ আহিছে আৰু গাছ মজা আৰু মনা বেগ চব লৈছে না মাইক দিছোঁ